শিক্ষাৰ লগততো ইনফৰমেশ্যন জড়িত যিমানবোৰ থাকে দিয়াৰ চেষ্টা কৰোঁৱেই, কিন্তু আজি অকণমান বেলেগ এটা ইনফৰমেশ্যন দিওঁ বুলি ভাবিছোঁ। আৰু ইনফৰমেশ্যনটো একেবাৰে অতি প্ৰয়োজনীয় বুলি মোৰ বোধ হৈছে। আৰু ইনফৰমেশ্যনটো হৈছে ফাষ্ট টেগৰ ওপৰত। ৰিচেণ্টলি এটা নিউজত খুব বাৰে বাৰে এইটো প্ৰকাশিত হৈ আহি আছে যে খুব সোনকালে মানে অহা জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰাই হয়তো প্ৰযোজ্য হ'ব পাৰে অসমত ফাষ্ট টেগ। কোনবোৰ ব্যক্তিৰ কাৰণে যিবোৰৰ ঘৰত চাৰিচকীয়া বাহন আছে সকলোৱে ল'ব লগা হ'ব পাৰে এই ফাষ্ট টেগ। কি এই ফাষ্ট টেগ, কেনেকৈ আমি পাব পাৰোঁ, তাৰ বিষয়ে আজি চমুকৈ এই ভিডিঅ'টিৰ জৰিয়তে সকলোকে জনাব বুলি ভাবিছোঁ। চোৱা, ফাষ্টেগ হৈছে এখন সৰু কাৰ্ড এখন, আৰু সেই কাৰ্ডখন লাগি থাকিব আমাৰ যদি ঘৰত যিখন চাৰিচকীয়া বাহন আছে, এখন যদি আছে বা দুখন যদি আছে, দুখনেই কাৰ্ড লাগিব। আৰু সেই কাৰ্ডখন ক'ত প্ৰয়োজন হ'ব, যে অতি সোনকালে গোটেই অসমৰ বিভিন্ন এলেকাত টলগেট যিমানবোৰ হৈ গৈছে বা যিমানবোৰ হ'বলৈ বাকী আছে, এই টলগেটসমূহৰ মাজেৰে বা তলেৰে যেতিয়াই পাৰ হোৱা যাব, সাধাৰণতে টলগেট বুলি ক'লে কি বুজা যায় সেইটো মই বেলেগকৈ হয়তো বুজাব নালাগে। এই টলগেটৰ মাজেৰে যেতিয়া পাৰ হ'ব লগা হয় তেতিয়া সাংঘাতিক যান জঁটত পৰি যোৱা যায়। আৰু এনেকুৱা সেই যান জঁটৰ পৰা সময় ৰাহি যাতে হয় পেচেঞ্জাৰৰ, তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা, অসম চৰকাৰৰ ফালৰ পৰা এই সুবিধাটো এইটো দিয়া হ'ব। জানুৱাৰী মাহৰ পৰা এপ্লিকেবল হৈ যাব আৰু আমি সকলোৱে এইটো ল'বই লাগিব। যদিহে আমি তেনেকুৱা হাইৱেৰ জৰিয়তে বা হাইৱেৰ দ্বাৰা যদি আমি নিৰ্দিষ্ট কিছুমান এলেকালৈ যাওঁ। এতিয়া এই ফাষ্ট টেগ বোলা যিখন কাৰ্ড আছে, ইয়াত ৰেডিঅ' ফ্ৰিকুৱেঞ্চি থাকিব, আৰু সেই ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ জৰিয়তে হয়তো অট'মেটিক খোল খাব বা বন্ধ হ'ব, আৰু তাৰ মাজেৰে আমি পাৰ হৈ গুচি যাব লাগে। আৰু এইটোৰ অবিহনে কেনেকুৱা কাম হয় যে টলগেটত আমি গৈ পাব লাগিব আৰু তাতে এটা পইচা ডিপজিট জমা কৰিব লাগিব, আৰু তাৰপিছতে আমাক আকৌ যাবলৈ পাৰ্মিশ্যনটো দিয়ে। গতিকে এইখিনিত যদিহে যান জঁট নাথাকে, ট্ৰেফিক জাম নাথাকে, তেনেহ'লে কোনো প্ৰব্লেম নাই। কিন্তু ট্ৰেফিক জাম হ'লে আধা ঘণ্টামান সময় বা প্ৰায় 1 ঘণ্টা সময় বেকাৰ গুচি যায়। গতিকে দৌৰা-দৌৰিত থকা যিমানবোৰ পেচেঞ্জাৰ আছে সেইবোৰৰ কাৰণে অকণমান দিগদাৰ হৈ যায়। ভাৰতৰ বিভিন্ন ৰাজ্যত এতিয়ালৈকে অৱলম্বন হৈছে, কিন্তু অসমতো অহা জানুৱাৰীৰ পৰা এইটো এপ্লিকেবল হৈ যাব। আৰু ইয়াক আমি কেনেকৈ পাব পাৰিম? ফাষ্ট টেগৰ বিষয়ে যেতিয়াই চৰকাৰৰ ফালৰ পৰা জাননী আহি যাব, চাৰ্কুলাৰ আহি যাব সকলো ৰাজ্যবাসীলৈ, তেতিয়াই ইয়াৰ এটা অনলাইন এড্ৰেছ, এটা ৱেবছাইট দিয়া হ'ব, আৰু সেই অনলাইনত আমি এপ্লাই কৰাৰ লগে লগে আমি ফাষ্ট টেগখন আমি পাই যাম ঘৰতে। তাৰ বিনিময়ত এটা পইচা কটা যাব, আৰু তাৰ কাৰণে আমি বেংকৰ একাউণ্ট আমি জমা দিব লাগিব। বেংকৰ একাউণ্ট মানে বেংকৰ একাউণ্টৰ জেৰক্স কপি জমা দিব লাগিব। তাৰ লগতে আমি বা ক্ৰেডিট কাৰ্ড বা ATM কাৰ্ডো আমি তেনেকুৱা দিব পাৰোঁ। তাৰমানে আমি একাউণ্টৰ লগত কানেক্ট কৰিব লাগিব। আৰু এইটো কাম হ'ব নিৰ্দিষ্ট কেইটামান বেংকত। ইয়াত ষ্টেট বেংকো আছে আৰু কেইটামান বেংক এনেকৈ ধৰি দি আছে, প্ৰায় 12-15টামান বেংক জড়িত হৈ আছে। আৰু সেই বেংকৰ একাউণ্টৰ লগত জড়িত হৈ যোৱাৰ লগে লগে আমাৰ সেই একাউণ্টৰ পৰা পইচা কটা যাব। তেতিয়া আমি টলগেটত গৈ আমি টিকেট লৈ পাৰ হোৱাৰ কোনো প্ৰয়োজনীয়তা নাথাকে। ওচৰ পোৱাৰ লগে লগে ফাষ্টেগ যিমানবোৰ পেচেঞ্জাৰ থাকিব, যিমানবোৰ বাহনৰ থাকিব, তাৰ কাৰণে বেলেগ এখন কৰিডৰ থাকিব, আৰু সেই কৰিডৰৰ মাজেৰে গুচি যাব পৰা যাব। ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ইয়াত কাম কৰিব। এতিয়া আজিৰ ভিডিঅ'টিত এইখিনি আছিলে চমুকৈ ইনফৰমেশ্যন দিয়াৰ কাৰণে। নতুন এটি ভিডিঅ'ত খুব সোনকালে লগ পাম, তাৰে প্ৰতিশ্ৰুতি আজিলৈ আহোঁ। ধন্যবাদ।